নমস্কাৰ আসসালামু আলাইকুম ফ্ৰেণ্ডছ কেনে আছে আপোনালোক আশা কৰোঁ আপোনালোক ভালে আছে মই মোৰ চেনেল ভোগালীলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই বনাবলৈ ওলাইছোঁ মাছ সৰিয়হ কেঁচা আমৰ টেঙা আঞ্জা বন্ধুসকললৈ এক অনুৰোধ থাকিল মোৰ চেনেলটো আপোনালোকে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব তৰকাৰীখন বনাবলৈ আমাৰ কি কি প্ৰয়োজন হ'ব চাই লওঁ এয়া মই ৰূপচন্দা মাছ লৈছোঁ ছডখৰ কেঁচা আম পিচ পিচকৈ ফালি লৈছোঁ আৰু লাগিব নৰসিংহ পাত কেইখিলামান কেঁচা জলকীয়া 4-5টামান ফালি লৈছোঁ পাঁচফোৰণ আধা চামুচ আৰু হালধি গুড়ি আলু লাগিব 3টা মই দীঘলে দীঘলে কাটি লৈছোঁ আৰু শেষত লাগিব সৰিয়হৰ বটা 2 চামুচ আহকচোন বন্ধুসকল ৰেচিপিটো আৰম্ভ কৰোঁ মই কেৰাহী এখনত তেল দিছোঁ মিঠাতেল তেলখিনি গৰম হয় মানে মাছখিনি নিমখ হালধি দি সানি লম এয়া নিমখ দিছোঁ হালধি দিছোঁ এতিয়া মাছখিনি ভালকৈ সানি লৈ তেলত ফ্ৰাই কৰিম তেলখিনি মাছ ভজা তেলখিনি সম্পূৰ্ণ গৰম হ'ব লাগে নহ'লে আধা কেঁচা হৈ থাকিলে তেলখিনি মাছ ভঙাৰ চান্স থাকে সেইবাবে আপোনালোকে তেল সদায় গৰম তেলত মাছ ভাজিবলৈ ল'ব এতিয়া মাছখিনিও মোৰ হৈ গৈছে ভজা এইখিনি মাছ এতিয়া নমাই ল'ম মোৰ এইখন কেৰাহী অকণমান সৰু হ'ব তৰকাৰী বনাবলৈ মই আৰু এখন কেৰাহী ইউজ কৰিম এতিয়া বেলেগ এখন কেৰাহী লৈছোঁ সেইখন কেৰাহীতে মাছ ভজা তেলখিনি দি দিছোঁ তাৰ পাছত অকণমান গৰম হ'লে তেলখিনি পাঁচফোৰণখিনি দি দিম তেলত মোৰ পাঁচফোৰণখিনি ভজা হৈ গ'ল এতিয়া আলুখিনি তেলত দি দিছোঁ আলুখিনি অলপ সময় মজাব লাগিব তেলতে অলপ সময় মজোৱাৰ পাছত আলুখিনি অকণমান কিনাৰ কৰি কেৰাহীত থকা অকণমান তেলতে আমি নৰসিংহ পাত কেইখিলামান ভাজি ল'ব লাগিব এয়া মই নৰসিংহ পাত কেইখিলা ভাজি লৈছোঁ কেৰাহীতে থকা তেলতে তাৰপিছত গোটেইখিনি মিহলাই লৈছোঁ এতিয়া ঢাকনখন মাৰি গাপত সিজিবলৈ দিম আলুখিনি এতিয়া ঢাকনখন গুচাই চাই লওঁচোন আলুখিনি সিজিছেনে নাই এয়া অকণমান আলুখিনি সিজিবলৈ ধৰিছে এইটো সময়তে আম কেইডোখৰো দি দিছোঁ মই এটা আম ইউজ কৰিছোঁ এয়া নিমখ দিলোঁ আৰু অকণমান হালধি দিছোঁ ঢাকনখন মাৰি অলপ সময় সিজিবলৈ দিম 5 মিনিটমান গাপত সিজোৱাৰ পাছত মই পানী দিছোঁ 2 কাপ এইখিনি এতিয়া অলপ সময় উতলিবলৈ দিব লাগিব উতল আহিলেই মই মাছৰ ভাজি থোৱা মাছৰ পিচখিনি দি দিম এতিয়া আমৰ ছিজন কেঁচা আমৰ ছিজন এনেকৈ মাছ টেঙা খাই খুব বঢ়িয়া লাগে বিশেষকৈ গৰমৰ দুপৰীয়াত এতিয়া কেঁচা আমৰ বতৰ এনেকৈ এবাৰ বনাই চাবচোন বন্ধুসকল টেঙা আঞ্জাখন যদি এবাৰ আপোনালোকে বনাই চায় এনেকৈ আপোনালোকে আৰু দুবাৰমান বনাই খাবলৈ বিচাৰিব মই এতিয়া সৰিয়হ বটা 2 চামুচ দিছোঁ আৰু 2 মিনিটমান উতল অহাৰ পাছত মই কেঁচা জলকীয়াখিনিও দি দিম মাছৰ টেঙা হওক বা মাছৰ যিকোনো আঞ্জাত জলকীয়া কেঁচা জলকীয়া একেবাৰে শেষৰ ভাগত দিলে মাছৰ আঞ্জাৰ সোৱাদ দুগুণ হৈ যায় কেঁচা জলকীয়াৰ গোন্ধটো থাকিলে মাছত খুব বেছি টেষ্টি লাগে মোৰ এয়া কেঁচা জলকীয়া দিছোঁ মোৰ এতিয়া তৰকাৰীখনো ৰেডি হৈ গ'ল আপোনালোকে বন্ধুসকল মোৰ এই ৰেচিপিটো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব মই মোৰ ৰেচিপি
মই মোৰ চেনেলত ৰেচিপি একেবাৰে সহজ সহজ ৰেচিপিসমূহ দি থাকোঁ। আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু যদি মোৰ এই ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ এটাও কৰি দিব। ধন্যবাদ।